2023 চনটো হৈছে আমাৰ ভাৰতবৰ্ষ লোকসকলৰ কাৰণে মোষ্ট এটা ইম্পৰ্টেণ্ট ইয়াৰ হয় কিয়নো এই 2023 চনতে আমাৰ ভাৰতবৰ্ষ আইএছঅ বৈজ্ঞানিকসকলে বহু মিছন সাকসেস কৰিলে তো তাৰ মাজতে আছিল মিছন চন্দ্ৰযান তো এই চন্দ্ৰযান 3 বৰ্তমান সাফল্য অৰ্জন কৰিলে আৰু ই আমাৰ ইতিহাসত নাম ৰচিলে তো নেক্সট এতিয়া বৰ্তমান আইএছঅ বৈজ্ঞানিকসকলে সাজু হৈ উঠিছে সূৰ্যলৈ ৰাওনা সো তাৰ বাবে বৰ্তমানে সাজু হৈ উঠিছে আদিত্য L1 সো আজি মই এটি ভিডিঅ'ত এই সূৰ্য মেইন লক্ষ্য কি আৰু কৰ পৰা এই মিছন লঞ্চ কৰিব সকলোখিনি মই আজি এই ভিডিঅ'ত আলোচনা কৰিম আৰু লগতে মই কেইটামান এটা ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম সো যিকেইটা নেকি আপোনালোকৰ কম্পিটিটিভ এক্সাম বিলাকত সহায় হ'ব তো বলকচোন আজি আমি এই মিছন সানৰ ওপৰত ডিসকাস কৰো প্ৰথমতে আজি আমি আলোচনা কৰিম আদিত্য L1 মিছন কি সো আপোনালোকে আদিত্য L1 মিছন কি সেই বিষয়ে জনাটো দৰকাৰী তো আদিত্য L1 মিছন ভাৰতৰ পৰা সূৰ্য একেবাৰে ওচৰত গৈ অধ্যয়ন কৰিবৰ বাবে পঠিয়াবলৈ সাজু হৈছে এই মিছন বায়ুমণ্ডল আৰু চুম্বকীয় ক্ষেত্ৰৰ ওপৰত তথ্য প্ৰাপ্ত কৰিব লগতে সূৰ্য আটমস্ফিয়াৰ গোটেই পৰিৱেশ পৰ্যবেক্ষণ কৰিব সূৰ্য সকলো বস্তুৰ ওপৰত অধ্যয়ন কৰিবৰ বাবে এই সূৰ্য মিছন পঠাবলৈ সাজু হৈছে ইয়াতে মানে মেইন কেছটো হৈছে আদিত্য L1 মিছন কি তো আদিত্য L1 মিছন হৈছে আমাৰ ভাৰতৰ আইএছঅ বৈজ্ঞানিকসকলে আদিত্য L1 মিছন লৈ সূৰ্য একেবাৰে ওচৰত গৈ অধ্যয়ন কৰিবৰ বাবে যাব আৰু এই সূৰ্য যি বায়ুমণ্ডল তাৰ চুম্বকীয় ক্ষেত্ৰ আৰু বিভিন্ন ধৰণৰ তাৰ তথ্য প্ৰাপ্ত কৰিবৰ বাবে আদিত্য L1 মিছনে তালৈ যাব লগতে সূৰ্য যি আটমস্ফিয়াৰ তাৰ গোটেই পৰিৱেশ আৰু লগতে সূৰ্যৰ ওপৰত যিমান যি আছে সকলো ধৰণৰ বস্তুৰ ওপৰত অধ্যয়ন কৰিবৰ বাবে আমাৰ আইএছঅ বৈজ্ঞানিকসকলে এই আদিত্য L1 মিছনক তালৈ পঠাব এতিয়া আমি জানো আহক আইএছঅ সূৰ্য মিছন 2023 ৰ লগত জড়িত কেইটামান তথ্য আইএছঅ দ্বাৰা আদিত্য L1ক 400 কিলো বৰ্গ উপগ্ৰহৰ ৰূপত বৰ্গীকৃত কৰা হৈছে তো আইএছঅ দ্বাৰা নিৰ্মিত যি আদিত্য L1 তাক 400 কিলো ওজনত উপগ্ৰহৰ ৰূপত নিৰ্মাণ কৰা হৈছে ইয়াক ধ্ৰুৱীয় উপগ্ৰহ প্ৰক্ষেপণ যান PSLV এক্সেলৰ দ্বাৰা প্ৰেৰণ কৰিব মনত ৰাখিব ইয়াৰ যানখন হৈছে PSLV এক্সেলৰ দ্বাৰা সূৰ্যলৈ এক পঠিয়া হ'ব আদিত্য L1 সূৰ্য অধ্যয়ন কৰিব যাবলৈ সাজু হোৱা ভাৰতবৰ্ষ প্ৰথমটো সূৰ্য মিছন হ'ব তো মনত ৰাখিব সূৰ্যলৈ আগতে কোনো ধৰণৰ মিছন পঠিয়া হোৱা নাছিলে তো এইটো হৈছে আমাৰ ভাৰতবৰ্ষ প্ৰথমটো সূৰ্য মিছন ইয়াৰ আগতে আমেৰিকা চীন ৰুছ বিভিন্ন দেশবোৰে সূৰ্যলৈ মিছন পঠিয়াইছে আৰু তেওঁলোকে অলৰেডি বৰ্তমান সাকসেস হৈ গৈছে পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব ওচৰা-ওচৰি কৰি 1.5 মিলিয়ন কিলোমিটাৰ দূৰ হ'ব তো মনত ৰাখিব যদি আপোনাক প্ৰশ্ন সোধে পৃথিৱীৰ পৰা সূৰ্যলৈ কিমান দূৰত্ব তেতিয়াহ'লে উত্তৰ দিব লাগিব 1.5 মিলিয়ন কিলোমিটাৰ দূৰ সূৰ্য মিছনৰ লগত জড়িত কেইটামান তথ্য জনাৰ পাছত এতিয়া আমি নেক্সট আইছো আদিত্য L1 মিছনৰ মুখ্য উদ্দেশ্য কি সূৰ্য মিছন তথা আদিত্য L1 মিছনৰ মুখ্য উদ্দেশ্যৰ বিষয়ে জনাটো মোষ্ট ইম্পৰ্টেণ্ট তো এতিয়া আমি জানো আহক আদিত্য L1ৰ মুখ্য উদ্দেশ্য কেইটা কি কি ইয়াতে আছে সৌ কৰোনা ভৌতিক আৰু তাপমাত্ৰা অধ্যয়ন কৰা কৰোনা ভৌতিক আৰু তাপমাত্ৰা অধ্যয়ন কৰিবলৈ যাব আদিত্য L1 মিছনে আৰু নেক্সট আছে প্লাজমা তাপমাত্ৰা বেগ আৰু ঘনত্ব বিষয় অধ্যয়ন কৰা তো আদিত্য L1এ প্লাজমা তাপমাত্ৰা বেগ আৰু ঘনত্ব বিষয় অধ্যয়ন কৰিবলৈ যাব নেক্সট আছে চুম্বকীয় ক্ষেত্ৰ মাপ ইত্যাদি তথ্য সংগ্ৰহ কৰা সূৰ্য যি চুম্বকীয় ক্ষেত্ৰ তাৰ চুম্বকীয় ক্ষেত্ৰৰ মাপ ইত্যাদি বিভিন্ন বিষয় অধ্যয়ন কৰিবলৈ আমাৰ আদিত্য L1 মিছনে যাব অন্তৰীক্ষ বায়ুৰ বাবে সৌ বায়ু উৎপত্তি সংৰক্ষণ আৰু গতিশীলতা বিষয়ৰ তথ্য সংগ্ৰহ কৰা তো অন্তৰীক্ষ তাৰ বায়ু সৌ বায়ু আদি আৰু কেনেদৰে উৎপত্তি হয় সেইবিলাক বিষয় সকলোখিনি বিষয় জানিবলৈ আদিত্য L1 মিছনে সূৰ্যলৈ যাব নেক্সট আছে CME বিকাশ গতিশীলতা আৰু উৎপত্তি অধ্যয়ন কৰা আদি বিভিন্ন ধৰণৰ আদিত্য L1ৰ উদ্দেশ্য আছে সেই গোটেইবিলাক উদ্দেশ্য লৈ আমাৰ আদিত্য L1 মিছনে সূৰ্যলৈ ৰাওনা হ'ব এতিয়া আমি জানো আহক
আদিত্য L1 কেতিয়া উৎক্ষেপণ কৰা হ'ব বা লঞ্চ কৰা হ'ব ISRO দ্বাৰা আদিত্য L1ক PSLV এক্সেল ৰকেটৰ সহায়ত 2 ছেপ্টেম্বৰ 2023ত সতীশ ভৱন অন্তৰীক্ষ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ'ব তো মনত ৰাখিব ৰকেটটোৰ নাম আদিত্য L1 PSLV এক্সেল ৰকেট আৰু ইয়াক লঞ্চ কৰিব এটা তাৰিখ লৈছে সেই তাৰিখটো হৈছে 2 ছেপ্টেম্বৰ 2023ত আৰু ইয়াক লঞ্চ কৰা হ'ব সতীশ ভৱন অন্তৰীক্ষ কেন্দ্ৰৰ পৰা এই অন্তৰীক্ষ কেন্দ্ৰৰ পৰা ইয়াৰ আগতে চন্দ্ৰযান 3ক লঞ্চ কৰিছিলে আৰু এতিয়া লঞ্চ কৰিব আদিত্য L1ক এই সতীশ ভৱন অন্তৰীক্ষ কেন্দ্ৰৰ পৰা তো বৰ্ণনা আকাৰে আমি আলোচনা কৰাৰ পিছত এতিয়া আমি নেক্সট আহিছোঁ আদিত্য L1 মিছনৰ কেইটামান MCQ কুৱেশ্যন তো যিকেইটা কুৱেশ্যন আগন্তুক পৰীক্ষাত আপোনালোকৰ সহায় হ'ব বুলি মই ভাবোঁ তো ইয়াতে 1 নম্বৰত আছে আদিত্য L1 মিছন কেতিয়া উৎক্ষেপণ কৰা হ'ব বা লঞ্চ কৰা হ'ব ক'ত আছে 2 আগষ্ট 2023 ক'ত আছে 2 ছেপ্টেম্বৰ 2023 আৰু গত আছে 2 অক্টোবৰ 2023 আৰু ঘৰত আছে 2 নৱেম্বৰ 2023 চনত তো ইয়াতে 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ অপচনটো তো খ অপচনত আছে 2 ছেপ্টেম্বৰ 2023 তো 2023 2 ছেপ্টেম্বৰ তাৰিখে আদিত্য L1ক লঞ্চ কৰা হ'ব মনত ৰাখিব তাৰিখটো 2 ছেপ্টেম্বৰ এতিয়া নেক্সট আমি আহিছোঁ 2 নম্বৰলৈ আদিত্য L1 কিমান কিলো বৰ্গ উপগ্ৰহ তো আমি বৰ্ণনা কৰা আমি আলোচনা কৰিছিলোঁ অলপ আগতে তো ইয়াতে ক'ত আছে 200 কিলো আৰু খত আছে 400 গড় আছে 600 ঘৰত আছে 450 তো 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন খ অপচন খত আছে 400 কিলো তো আদিত্য L1 400 কিলো বৰ্গ এটা উপগ্ৰহ মনত ৰাখিব আদিত্য L1 400 কিলো বৰ্গ 3 নম্বৰলৈ আহিছোঁ আদিত্য L1 ক'ত উৎক্ষেপণ কৰা হ'ব ক'ত আছে শ্ৰীহৰিকোটা খত আছে বাংগালুৰু আৰু গড় আছে বিশাখাপট্টনম আৰু ঘৰত আছে উপ এটাও নহয় তো 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ক অপচন ক'ত আছে শ্ৰীহৰিকোটাৰ পৰা আদিত্য L1ক উৎক্ষেপণ বা লঞ্চ কৰা হ'ব তো এই ঠাইৰ পৰা লঞ্চ কৰিছিলে চন্দ্ৰযান 3 তো এতিয়া আদিত্য L1ক লঞ্চ কৰিব এতিয়া আমি নেক্সট আহিছোঁ 4 নম্বৰলৈ আদিত্য L1 কাৰ দ্বাৰা উৎক্ষেপণ কৰা হ'ব ইয়াতে ক'ত আছে ISRO ক'ত আছে DRDO গড় আছে হু আৰু ঘৰত আছে UNO তো 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ক অপচন ক'ত আছে ISRO তো ISRO হৈছে আমাৰ ইণ্ডিয়া গৱেষণা কেন্দ্ৰ তো এই ঠাইৰ পৰাই আদিত্য L1ক উৎক্ষেপণ কৰা হ'ব মনত ৰাখিব বন্ধুসকল আদিত্য L1ক উৎক্ষেপণ কৰা হ'ব ISRO দ্বাৰা এতিয়া আমি আহিছোঁ নেক্সট 5 নম্বৰলৈ আদিত্য L1 মিছন কি ক'ত আছে চন্দ্ৰ অধ্যয়ন কৰিবলগীয়া ক'ত আছে সূৰ্য অধ্যয়ন কৰিবলগীয়া গড় আছে পৃথিৱী অধ্যয়ন কৰিবলগীয়া আৰু ঘৰত আছে উপ সকলো তো 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন খ তো অপচন খত আছে সূৰ্য অধ্যয়ন কৰিবলগীয়া যিহেতু আদিত্য মানে হৈছে সূৰ্য সো আদিত্য L1 মিছনে সূৰ্য অধ্যয়ন কৰিবলৈ যাব মনত ৰাখিব এতিয়া আমি আহিছোঁ 6 নম্বৰলৈ ISRO দ্বাৰা উৎক্ষেপণ কৰিবলগীয়া আদিত্য L1 মিছন পৃথিৱীৰ পৰা কমেও কিমান দূৰত্ব ইয়াতে ক'ত আছে 3.5 মিলিয়ন কিলোমিটাৰ খত আছে 1.5 মিলিয়ন কিলোমিটাৰ গড় আছে 1.3 মিলিয়ন কিলোমিটাৰ ঘৰত আছে 1.6 মিলিয়ন কিলোমিটাৰ তো শুদ্ধ উত্তৰটো হ'ব অপচন খ অপচন খত আছে 1.5 মিলিয়ন কিলোমিটাৰ গতিকে আদিত্য L1 মিছনৰ আমাৰ পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্ব হ'ব 1.5 মিলিয়ন কিলোমিটাৰ মনত ৰাখিব আপোনালোকক সুধি দিব পাৰে এতিয়া আহিছোঁ নেক্সট 7 নম্বৰলৈ আদিত্য L1ক সূৰ্যৰ ওচৰ পাবলৈ কিমান সময় লাগিব তো মষ্ট ইম্পৰ্টেণ্ট ক'ত আছে 120 দিন খত আছে 125 দিন গড় আছে 127 দিন আৰু ঘৰত আছে 110 দিন তো শুদ্ধ উত্তৰটো হ'ব অপচন গ অপচন গত আছে 127 দিন তো আদিত্য L1ক সূৰ্যৰ ওচৰ পাবলৈ কমেও 127 দিন লাগিব এতিয়া আমি নেক্সট আহিছোঁ 8 নম্বৰলৈ ভাৰতৰ প্ৰথম মানৱ অন্তৰীক্ষ মিছনটোৰ নাম কি ক'ত আছে মিছন
ইম্পচিবল, ঘৰত আছে আকাশযান, ঘৰত আছে মিছন চন্দ্ৰযান, ঘৰত আছে আদিত্য L1। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আকাশযান। গতিকে ভাৰতৰ প্ৰথম মানৱ অন্তৰীক্ষ মিছনটোৰ নাম হৈছে আকাশযান। এতিয়া আমি আগবাঢ়ি আছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। এই মিছনক কোন কক্ষত উৎক্ষেপণ কৰা হ'ব? তো ইয়াতে ক'ত আছে L1 আৰু ঘৰত আছে L2, ঘৰত আছে KE আৰু ঘৰত আছে L। গতিকে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক। অপশ্যন ক'ত আছে L1। গতিকে এই মিছনক L1 কক্ষত উৎক্ষেপণ কৰা হ'ব। মনত ৰাখিব বন্ধুসকল, যদি প্ৰশ্ন সোধে আদিত্য L1 মিছনক কোন কক্ষত উৎক্ষেপণ কৰা হ'ব, তো উত্তৰ হ'ব L1। তো বন্ধুসকল, আজি আমি আলোচনা কৰি একেবাৰে শেষৰ তথা লাষ্ট কুৱেশ্যনলৈ আহিছোঁ। তো লাষ্ট কুৱেশ্যনটো হৈছে 10 নম্বৰ কুৱেশ্যন। তো বলকচোন আমি লাষ্ট কুৱেশ্যনটো ডিছকাছ কৰোঁ। তো আদিত্য L1 মিছন ভাৰতৰ কিমান নম্বৰ? ক'ত আছে প্ৰথম, ঘৰত আছে দ্বিতীয়, ঘৰত আছে তৃতীয় আৰু ঘৰত আছে চতুৰ্থ। তো আদিত্য L1 মিছন তো ভাৰতৰ প্ৰথমটো মিছন। চ' আজি আমি ডিছকাছ কৰিলোঁ প্ৰায় 10টা কুৱেশ্যন। আৰু বৰ্তমানে আমাৰ ভাৰতবৰ্ষ ISRO বৈজ্ঞানিকসকলে আদিত্য L1 মিছনৰ যি লক্ষ্য ৰাখিছে মিছন চানলৈ, সেই লক্ষ্য যাতে ছাকচেছ হয় তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আশীৰ্বাদ কৰিছোঁ যাতে এই মিছন সফল হৈ আমাৰ ভাৰতবৰ্ষৰ নাম লৈ আহে। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় হিন্দ।